নমস্কাৰ বন্ধুসকল, অসম টেট স্পেচিয়েল ক্লাছৰ আজি আমি অসমীয়া বিষয়ৰ কেইটামান MCQ কুৱেশ্যন আপোনালোকৰ মাজলৈ যুগুত কৰিছোঁ। আজি অসমীয়া বিষয়ত আমি অন্তৰ্ভুক্ত কৰিছোঁ উপসৰ্গ আৰু এটা শব্দত প্ৰকাশ কৰা আৰু বিপৰীত অৰ্থ। আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টাটো বজাই দিয়ক, যাতে আমি দিয়া ভিডিঅ' ন'টিফিকেশ্যন জলদি পায়। প্ৰথম প্ৰশ্ন, অসমীয়া ভাষাত উপসৰ্গ কেইটা? অসমীয়া ভাষাত উপসৰ্গ কেইটা সুধিছে। অপশ্যন ক দিছে 20টা, খ দিছে 21টা, গ দিছে 19টা আৰু খ দিছে 22টা। আৰু ইয়াৰ আমি জানো অসমীয়া ভাষাৰ উপসৰ্গ হ'ল 20টা, গতিকে ক নম্বৰ অপশ্যনত দিছে 20টা, এইটো হ'ব শুদ্ধ উত্তৰ। অসমীয়া ভাষাৰ উপসৰ্গ 20টা। নেক্সট প্ৰশ্ন, নিম্নলিখিত কোনটো উপসৰ্গ হয়? কোনটো হয় সুধিছে। ইয়াৰে ক অপশ্যন দিছে নিৰ, খ দিছে নিপ, গ দিছে নিব আৰু খ দিছে ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিৰটো উপসৰ্গৰ 20টাৰ ভিতৰত এটি হয়, গতিকে আমাৰ ইয়াৰে নিৰ অপশ্যনটোৱে কাৰেক্ট হ'ব, নিপটো নহয়। গতিকে শুদ্ধ উত্তৰ হ'ব নিৰ। নিৰ 20টা উপসৰ্গৰ এটা হয়। নেক্সট প্ৰশ্ন, কোনটো উপসৰ্গ নহয়? কোনটো উপসৰ্গ নহয় এইটো চিনাক্ত কৰিব লাগিব। এটা দিছে, ক দিছে অনু, খ দিছে দূৰ, গ দিছে সম আৰু খ দিছে বিন। ইয়াৰে অনুটো উপসৰ্গ হয়, খ দূৰ অপশ্যনটো দিছে দূৰটো উপসৰ্গ হয়, কটো সমও উপসৰ্গ হয় আৰু খটো হৈছে বিন, বিনটো উপসৰ্গৰ 20টাৰ ভিতৰত এটাও নহয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব বিন, বিনটো উপসৰ্গ নহয়। নেক্সট প্ৰশ্ন, অপি উপসৰ্গ অসমীয়াত ব্যৱহাৰ হয়নে? অপি উপসৰ্গটো অসমীয়াত ব্যৱহাৰ হয়নে নহয় সুধিছে। ক অপশ্যন দিছে হয়, খ দিছে নহয়, গ দিছে কেতিয়াবা হয় আৰু খ দিছে ওপৰৰ এটাও নহয়। আমাৰ 20টা উপসৰ্গৰ অপিটো এটা উপসৰ্গ হয়, কিন্তু অসমীয়াত অপি উপসৰ্গৰ ব্যৱহাৰ নহয়, গতিকে খ অপশ্যনটোৱেই কাৰেক্ট হ'ব। অপি উপসৰ্গটো ব্যৱহাৰ অসমীয়াত নহয়। নেক্সট, গটো আস্তিক শব্দৰ বিপৰীত শব্দ হ'ব। ক দিছে শাস্তিক, খ দিছে নাস্তিক, গ দিছে ভগৱান প্ৰদত্ত আৰু খ দিছে ওপৰৰ এটাও নহয়। আস্তিক মানে হৈছে ভগৱান প্ৰদত্ত, ভগৱানক বিশ্বাস কৰা লোক। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব নাস্তিক। নাস্তিক মানে হৈছে ভগৱানক যি মানুহে বিশ্বাস নকৰে তেওঁক নাস্তিক বুলি কোৱা হয়। গতিকে শুদ্ধ উত্তৰ হ'ব নাস্তিক। নেক্সট প্ৰশ্ন, ইহলোকৰ বিপৰীত শব্দ হ'ব। বিপৰীত শব্দ উলিয়াব দিছে, এইবাৰ দিছে ইহলোক। ক নম্বৰ দিছে অপশ্যন মৃতলোক, খ দিছে পৰলোক, গ দিছে স্বৰ্গলোক আৰু খ দিছে এটাও নহয়। আৰু ইহলোকৰ বিপৰীত শব্দ হ'ব পৰলোক। পৰলোকটোৱে ইহলোকৰ বিপৰীত শব্দ, বা পৰলোক দিলে বিপৰীত শব্দ বিচাৰিলে ইহলোক লিখিব লাগিব। গতিকে নেক্সট প্ৰশ্ন, ফুল নুফুলাকৈ গুটি খোৱা গছ। ফুল নুফুলাকৈ গুটি খোৱা গছক কি বোলে সেইটো সুধিছে। এটা শব্দত প্ৰকাশ কৰাৰ নিচিনা হয় এইটো। ক অপশ্যন দিছে ঢেকীয়া, খ দিছে সৰিয়হ, গ দিছে বনস্পতি আৰু খ দিছে আপেল। আৰু ইয়াৰ ফুল নুফুলাকৈ গুটি খোৱা গছক বনস্পতি বুলি কোৱা হয়। এইটো এটা শব্দত প্ৰকাশ কৰাত আহিব পাৰে, ইম্পৰ্টেণ্টে হয়। নেক্সট কুৱেশ্যন, এটা শব্দত প্ৰকাশ কৰা। নেক্সট দিছে দৰমহা নোলোৱাকৈ কাম কৰা লোক, বা যি লোকে দৰমহা নোলোৱাকৈ কাম কৰে তেওঁলোকক কি বুলি কোৱা হয়। ক অপশ্যন দিছে অবৈতনিক, খ দিছে বৈতনিক, গ দিছে ওপৰৰ দুয়োটা, খ দিছে এটাও নহয়।
আৰু ইয়াৰে ক অপশ্যনটো হৈছে অবৈতনিকটোৱে হৈছে কাৰেক্ট। তাৰমানে অবৈতনিক মানে বিনা বেতনে কাম কৰা লোক বা বিনা দৰমহাই কাম কৰা লোক, আৰু যদি দৰমহা লৈ কাম কৰা হয় তেতিয়া বৈতনিক। নেক্সট প্ৰশ্ন, সন্ধি কেই প্ৰকাৰ? ইয়াতে ক অপশ্যন দিছে 2 প্ৰকাৰ, খ দিছে 3 প্ৰকাৰ, গ দিছে 4, খ দিছে 5। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব সন্ধি 3 প্ৰকাৰ, স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। নেক্সট কুৱেশ্যন, তলৰ কোনটো স্ত্ৰীপ্ৰত্যয়? অনি, ফণি, কণি আৰু ওপৰৰ এটাও নহয়। তলৰ কোনটো স্ত্ৰীপ্ৰত্যয় সুধিছে? স্ত্ৰীপ্ৰত্যয় আপোনালোকে অসমীয়া ভাষাকেইটা জানে, নি, অনি এইবিলাক হ'ল স্ত্ৰীপ্ৰত্যয়, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অনি। গতিকে অনিটো স্ত্ৰীপ্ৰত্যয় হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট ছেকশ্যনত জনাব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।